আজিৰ কাহিনীটো হ'ল মৰমৰ ৰঙীন চিঠি। অৰুণ আৰু ৰিমলিৰ বিয়া হোৱা প্ৰায় 10 বছৰ হৈছিল। অৰুণ আছিল এজন অতি শান্ত আৰু পৰিশ্ৰমী মানুহ, যিয়ে নিজৰ বেছিভাগ সময় কামতেই পাৰ কৰিছিল। আনহাতে ৰিমলি আছিল অলপ আৱেগিক আৰু বিচাৰিছিল যে অৰুণে তাইক অলপ বেছি সময় দিয়ক। এদিন ৰাতিপুৱা অফিচৰ কামৰ ব্যস্ততাত অৰুণে ৰিমলিয়ে বনাই দিয়া চাহকাপ খাবলৈ পাহৰি গুচি গ'ল। ৰিমলিৰ খুব খং উঠিল আৰু মনত দুখ পালে। তাই ভাবিলে যে অৰুণৰ বাবে তাইৰ একো মূল্য নাই। গোটেই দিনটো তাই অৰুণৰ লগত কথা নাপাতিলে। ৰাতি অৰুণ যেতিয়া ঘৰলৈ উভতি আহিল, তেওঁ ৰিমলিৰ বাবে এখন ধুনীয়াকৈ পেকেট কৰা উপহাৰ লৈ আহিছিল। কিন্তু ৰিমলিৰ খং ইমানেই বেছি আছিল যে তাই উপহাৰটো নোখোলাকৈয়ে আলমাৰীত থৈ দিলে। পিছদিনা অৰুণ হঠাৎ এটা কামৰ বাবে চহৰৰ বাহিৰলৈ যাবলগীয়া হ'ল। যাবৰ সময়ত তেওঁ ৰিমলিক কৈ গ'ল, ৰিমলি, আলমাৰীত থকা উপহাৰটো এবাৰ খুলি চাবা দেই। অৰুণ যোৱাৰ কিছু সময় পিছত ৰিমলিয়ে আলমাৰীটো খুলি উপহাৰটো উলিয়ালে। পেকেটটো খোলাৰ লগে লগে তাইৰ চকুৰ পৰা চকুলো নিগৰিবলৈ ধৰিলে। ভিতৰত এখন ধুনীয়া ফটো ফ্ৰেম আছিল, য'ত তেওঁলোকৰ বিয়াৰ প্ৰথমখন ফটো আছিল। তাৰ লগতে এখন সৰু চিঠি আছিল, য'ত লিখা আছিল, মৰমৰ ৰিমলি, মই জানো মই কামৰ ব্যস্ততাত তোমাক ঠিকমতে সময় দিব নোৱাৰোঁ। মই হয়তো বহুত কথা ক'ব নাজানো, কিন্তু বিশ্বাস কৰা, মোৰ পৃথিৱীখন তোমাৰ পৰা আৰম্ভ হয় আৰু তোমাতেই শেষ হয়। তুমি নাথাকিলে মোৰ এই কাম কাজৰ কোনো মূল্য নাই। এই ফটোখনত থকা তোমাৰ হাঁহিটোৱে মোৰ জীয়াই থকাৰ সাহস। চিঠিখন পঢ়ি ৰিমলিৰ অনুভৱ হ'ল যে প্ৰেম সদায় দামী উপহাৰ বা বাহ্যিক প্ৰদৰ্শনত নাথাকে। ই থাকে ইজনে সিজনৰ প্ৰতি থকা নিৰ্ভেজাল বিশ্বাস আৰু সৰু সৰু ত্যাগবোৰত। তাই তৎক্ষণাত অৰুণলৈ ফোন কৰিলে আৰু কান্দি কান্দি ক'লে, অনুগ্ৰহ কৰি সোনকালে ঘৰলৈ আহক। আপোনাৰ অবিহনে মই আধৰুৱা। গল্পটোত আমি এইটোৱে শিকিব পাৰিলোঁ যে স্বামী স্ত্ৰীৰ সম্পৰ্কত কেতিয়াবা সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেইবোৰৰ আঁৰত থকা গভীৰ মৰমখিনিক চিনি পোৱাটোৱে আচল কথা। হয়নে নহয়? বন্ধু বান্ধৱীসকল কমেণ্টত জনাই দিবচোন। ধন্যবাদ।